হেল্ল' আজি প্ৰায় দুমাহমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ এখন কেফে লৈ শ্লোগান বুলি খুব ধুনীয়া কনচেপ্ট তাত কেইজনমান শিক্ষিত যুৱকে ধুনীয়া এটা পদক্ষেপ লৈছিলে কিন্তু আজি প্ৰায় দুদিনৰ আগত যি আমাৰ দেৱালী হৈ গ'ল তাতে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে শ্লোগানখন জাহ গ'ল শ্লোগানৰ নামত এতিয়া আছে সেই অগ্নিকাণ্ডত শেষ হৈ যোৱা তাৰ ছাইখিনি ভিডিঅ'টোত মই শ্লোগানৰ বিষয়ে বাকী কথাখিনি কোৱাৰ আগতে আপোনালোকক মই তাত কেনেকৈ জুই লাগিলে কি হ'ল সেইখিনি দেখাই লৈছোঁ সেইখিনি আপোনালোকে ফাৰ্ষ্ট চাই লওক তাৰপিছত মই বাকী কথাখিনি কৈ আছোঁ দেখা নাই মাজে মাজে ভিডিঅ'টোত আপোনালোকে দেখিলে যে কিমান জুই লাগিলে বা জুইত সম্পূৰ্ণৰূপে শ্লোগানখন কেনেকৈ শেষ হৈ গ'ল আপোনালোকে গোটেইখিনি দেখিলে এতিয়া মই এটা কথা কওঁ যেতিয়া আমি দিৱালী উইচ কৰোঁ তেতিয়া আমি হেপী এণ্ড ছেফ দিৱালী বুলি কওঁ এই যে ছেফ ৱৰ্ডটো লগাই দিওঁ কিহৰ কাৰণে লগাওঁ আমিতো অকল হেপী দিৱালী বুলিও ক'ব পাৰোঁ ছেফ দিৱালী এইটো কাৰণে কোৱা হয় যিহেতু তাত বম চম ফুটোৱা হয় তাৰ পৰা যিকোনো মানে অঘটন হ'ব পাৰে প্ৰত্যেক বছৰে তেনেকুৱা বহুতো ঘটনা হৈ আছে এইবাৰ তাৰে এটা উদাহৰণ শ্লোগান হ'ল আমি বম ফুটাবলৈ মন যায় সকলোৰে মন যায় ফুটাওক কম পৰিমাণে ফুটাওক কাৰণ বেছি ফুটোৱাৰ ফলত প্ৰদূষণো যথেষ্ট হৈছে এইবাৰ ঠাণ্ডাও কিমান দেৰিকৈ আহিছে আপোনালোকে দেখিছে বিশেষকৈ ইয়াৰ মূলত কাৰণ হৈ গ'ল প্ৰদূষণে এই যে বম ফুটোৱা যিটো আমি ফূৰ্তিৰ কাৰণে কৰোঁ মানে বম চম ফুটাওঁ বা ৰকেট উৰাওঁ অলপ খোলা ঠাইতো কৰিব পাৰি মানে যদি আপুনি বমটো ফুটাইছে বা ৰকেট এডাল জ্বলাইছে উৰাইছে অকণমান আঁতৰত জ্বলাবচোন যাতে তাৰ ফিৰিঙতি গৈও কাৰো মানে একো অঘটন নহয় এতিয়া শ্লোগানখন আজি ষ্টাৰ্ট হোৱাৰ প্ৰায় একমাহ দুমাহমান চলোৱাৰ পাছতে লকডাউন হ'ল তাৰপিছত খোলাৰ পাছত আজি প্ৰায় ঠিক দুমাহমানহে চলিছিলে কিন্তু কোনোবাই বম ফুটালে ফুটোৱাৰ সেই ফিৰিঙতিতে আহি গোটেই কেফেখন সম্পূৰ্ণৰূপে শেষ হৈ গ'ল তাতে দুই এজনে ক'ৰবাত অকণমান বেয়াকৈও শুনিবলৈ পাইছোঁ যে হয়তো নিজেও লগাই দিব পাৰে ইঞ্চুৰেঞ্চৰ পইচা পাই যাব শ্লোগানখন টকৌ পাতেৰে বনোৱা আছিলে বাঁহেৰে বনোৱা তাত ইঞ্চুৰেঞ্চ নহয় তাত ইঞ্চুৰেঞ্চৰ কাৰণে তেনেকৈ কৰাটোতো বাৰু দূৰৰে কথা কিন্তু ইঞ্চুৰেঞ্চে নহয় তাত গতিকে ইঞ্চুৰেঞ্চে এটকাও নাপায় ইঞ্চুৰেঞ্চ কৰিবই নোৱাৰে গতিকে সেইটো কিছুমানৰ ভুল ধাৰণা মই এই কথাটো কৈ দিছোঁ কাৰণ দুই এজনে তেনেকৈ ভাবিছিলে মানে মোৰ কাণত পৰিছিলে মই সেইকাৰণে কৈছোঁ ইয়াতে সুব্ৰত দেৱ ইহঁতবোৰ মোৰ জুনিয়ৰ হয় বহুত ভাল সিহঁতৰ লগত মই সেইকাৰণে জানো ল'ৰাকেইজন কেনেকুৱা মই আজি এই ভিডিঅ'টো দিয়াৰ মূলত কাৰণ এইটোৱে যে আমি যেনেকৈ পাৰোঁ শ্লোগানখনক আকৌ জীয়াই তোলোচোন মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে ফাৰ্ষ্ট শ্লোগানখন কেনেকুৱা আছিলে তাত যিটো ভিডিঅ' বনাইছিলোঁ সেইটোৰ লিংকটো দি দিছোঁ আৰু সুব্ৰতৰ মই বেংক ডিটেইলছো দি দিছোঁ তাত আপোনালোকে যোনে যেনেকৈ পাৰে সহায় কৰিব বুলি আশা ৰাখিলোঁ শ্লোগানখনক আমি আকৌ জীয়াই তুলিব লাগিব যিহেতু তাৰ কনচেপ্টটো বহুত ধুনীয়া আছিলে এটা একদম ইউনিক কনচেপ্ট অসমীয়া যুৱকৰ এটা সুন্দৰ পদক্ষেপ হয় বহুতে ইতিমধ্যে তাত সহায় কৰিছে ডনেশ্যন দিছে যোৱাকালিলৈকে প্ৰায় 74,000 মান আমাৰ কালেক্ট হৈছিল আমি যেনেকৈ পাৰোঁ সহায় কৰিছোঁ শ্লোগানৰ লগত মই শ্লোগানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নহয় তথাপিও সিহঁতক কিবা এটা ভাল লাগে মই সেইকাৰণে মানে সিহঁতক সহায় কৰিবলৈ বিচাৰোঁ হয়তো বহুত চিনাকিও আমাৰ আছে যোনে এতিয়ালৈকে গম পোৱা নাই শ্লোগানৰ এই কথাটো তেখেতলোকক সহায় কৰিব বুলি আশা ৰাখিলোঁ বাকী আপোনালোকক যোনে যেনেকৈ পাৰে সহায় কৰক নোৱাৰিলেও কথা নাই বাৰু যদি পাৰে তেতিয়া সহায় কৰক নিজৰ সামৰ্থ্য অনুযায়ী আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে শ্লোগানলৈ সাহায্য আগবঢ়াব যিমান পাৰে সিমানখিনি সহায় কৰক
আৰু আমাৰো দায়িত্ব, আমিও চকু ৰাখিম, আপোনালোকেও চকু ৰাখক, যাতে আকৌ অহা দেৱালীত শ্লোগানৰ নিচিনাকৈ আৰু যাতে কাৰো লোকচান নহয় বা তেনেকুৱা এটা নতুন সপোন যাতে শেষ হৈ নাযায় ভালকৈ আৰম্ভ হোৱাৰ আগতে। সেইকাৰণে আমি যাতে যেনেকৈ বিহুক আমি বিহুৰ যেতিয়া উইচ কৰোঁ, ইংলিছত ক'লে বাৰু হেপী বিহু বুলি কৈ দিয়ে, বা আমি যেতিয়া কওঁ যে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল, তাত আমি ছেফ ৱৰ্ডটো লগাই নিদিওঁ ন, কাৰণ তাত একো তেনেকুৱা অঘটন হোৱাৰ চান্সেই নাথাকে। কিন্তু ইয়াত চান্স থাকে কাৰণে হেপী এণ্ড ছেফ দিৱালী বুলি কোৱা হয়। গতিকে আমিও চকু ৰাখিম, আপোনালোকৰ ৰাখক, আকৌ যাতে এনেকুৱা অঘটন নহয়, আৰু শ্লোগানক সহায় কৰক, শ্লোগানক জীয়াই ৰাখক। ধন্যবাদ।